এদিন এহাল চৰায়ে ডালত বহি কথা পাতি আছিলে। কথাৰ মাজতে মাইকী চৰাইটোৱে মতা চৰাইটোক ক'লে। মাইকী চৰাইটোৱে ক'লে, বেলেগ কাৰোবাক পাই তুমি মোক এৰি কেতিয়াও উৰি নাযাবা। তেতিয়া মতা চৰাইটোৱে ক'লে, যদি তোমাক এৰি উৰি যাব ধৰোঁ, তেন্তে তুমি মোক ধৰি ল'বা আৰু উৰি যাব নিদিবা। মাইকী চৰাইটোৱে ক'লে, তোমাক ধৰি ৰাখিবহে পাৰিম, কিন্তু তুমিতো তেতিয়া মোৰ হৈ নাথাকিবা। তেতিয়া মই তোমাক ধৰি ৰাখি মই নিজৰ কৰিব নিবিচাৰোঁ। বহুত ভাল পাওঁ তোমাক। মতা চৰাইটোৰ চকু পানী ওলাই গ'ল আৰু লগে লগে তাৰ পাখি এখন ভাঙি পেলালে আৰু ক'লে, মতা চৰাইটোৱে, আজিৰ পৰা মই তোমাৰ লগতেই থাকিম। মই ক'তো উৰি নাযাওঁ আৰু কেতিয়াও তোমাক এৰি উৰি নাযাওঁ। এদিন হঠাতে এজাক ধুমুহা অহাৰ সংকেত পালে সিহঁতে। মাইকী চৰাইজনীয়ে তেতিয়া মতা চৰাইটোক ক'লে। মাইকী চৰাইটোৱে ক'লে, ব'লা আমি ইয়াৰ পৰা উৰি যাওঁ, নহ'লে বেয়া হ'ব। তেতিয়া মতা চৰাইটোৱে ক'লে, মইতো উৰিব নোৱাৰিম, তুমি যোৱা। ধুমুহা কমিলে তুমি আকৌ আহি যাবা, মই ইয়াতে ৰৈ থাকিম। মাইকী চৰাইটোৱে ক'লে, ঠিক আছে দিয়া, তুমি ভালকৈ থাকিবা, কিন্তু অকণমান সাৱধানে থাকিবা। বাই বুলি কৈ চৰাইজনী উৰা মাৰি গুচি গ'ল। ধুমুহা শেষ হোৱাত তাই আহি ডালত পৰি তাক বিচাৰিব ধৰিলে। দেখিলে যে গছজোপাৰ তলত সি পৰি মৰি আছে আৰু তাৰ ঠিক ওচৰতে মাটিত লিখা আছিলে, এবাৰ যদি তুমি ক'লাহেঁতেন তোমাক এৰি মই যাব নোৱাৰোঁ কেতিয়াও, তোমাক এৰি নাযাওঁ, মই তোমাৰ লগতেই থাকিম, তেতিয়া চাগে ধুমুহাজাক অহাৰ আগতে মই নমৰিলোহেঁতেন আৰু হয়তো ধুমুহাজাককো নেওচি মই জীয়াই থাকিলোহেঁতেন। মই তোমাক বহুত ভাল পাইছিলোঁ, কিন্তু তুমি মোৰ বুকুৰ আকুলতাবোৰ বুজিব নোৱাৰিলা। ধন্যবাদ।